আছোঁ এইটো বস্তু এনেকৈ কৰিছোঁ চাইকেলৰ দেৰি হয় স্কুলৰ টাইমত মানে ব্যৱহাৰ কৰিছিলোঁ সেইটো বৰ্তমান এনেকুৱা ফুল সজোৱা হৈ গৈছে আৰু তাৰপিছতে আৰু মোৰ ঠাইত আছে এইবিলাক ফুল এইটো ফুল আছে এইটো ছাগলীয়ে খাই দিলে তাৰপিছত এইটো আছে এইটো ভাইটি এজনৰ মাকে দিছিলে পূৰা বহুত বহুত গছ আছে এইবিলাক সৰু 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 আৰু গোলাপ ফুল আৰু এইকেইটা চৰাই বা মানে ওপৰত আছে এই নাৰিকল গছজোপা যে ইয়াতে আছে তাৰপিছত এনেকুৱা সৰি পৰিছিলে মই আকৌ পাৰিবলৈ যোৱা নাই মই তাৰ পৰা সৰি পৰিছে সৰি পৰি পেলাই এয়া এনেকৈ দিছোঁ আৰু এইখন আলনা কাপোৰ থোৱা আলনা কালাৰ কৰি দিছোঁ বাকী আৰু এইটোৰ কাৰণ 9 বাজি ফুল ধুনীয়া ফুলিছে লগাব চবেই ঘৰত এডাল পূৰা এনেকৈ লগাই দিলে বেছি হৈ যায় আৰু এজোপা আছে গোলাপ ফুল এইটো মধুস্মিতাই ভাল পোৱা ফুল নেকি অ' নে নোপোৱা ময়ো ভাল পাওঁ